হেল্ল' গাইজ, আছাম হেল্থ ছাপোৰ্ট ইউটিউব চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম চাইনাচাইটিছৰ বিষয়ে কিছু কথা, চাইনাচাইটিছ হোৱাৰ লক্ষণসমূহ কি আৰু চাইনাচাইটিছ কি কাৰণত হয়। আজিকালি প্ৰায় মানুহৰে চাইনাচাইটিছৰ প্ৰব্লেম আছে বুলি জনা যায়। এতিয়া চাইনাচাইটিছৰ বিষয়ে জনাৰ আগতে আমি চাইনাছৰ বিষয়ে জানিব লাগিব। আমাৰ মুখমণ্ডলৰ হাড়বিলাকৰ মাজত কিছুমান গহ্বৰৰ নিচিনা খালী ঠাই বা বায়ুমোনা থাকে, যিবিলাক আমাৰ নাক গহ্বৰৰ লগত সংযোজিত হৈ থাকে। এই গহ্বৰবিলাকৰ মাজত বায়ু সোমাই থাকে বাবে আমি আমাৰ লাখোলাটোৰ ওজন অনুভৱ নকৰোঁ। আমি নাকেৰে শ্বাস-প্ৰশ্বাস লোৱা বায়ুক হাওঁফাওলৈ যোৱাৰ আগতেই এই চাইনাছবিলাকে আৰ্দ্ৰতা প্ৰদান কৰে। এই খালী গহ্বৰ বা বায়ুমোনাবিলাকক চাইনাছ বুলি কোৱা হয়। সাধাৰণতে চাইনাচাইটিছক তিনিটা বিভাগত বিভক্ত কৰা হৈছে। এক নম্বৰটো হ'ল একিউট বা নতুনকৈ হোৱা চাইনাচাইটিছ। এই সংক্ৰমণ প্ৰায় 4 সপ্তাহলৈহে থাকে। 2 নম্বৰত ছাব একিউট চাইনাচাইটিছ। 4ৰ পৰা 12 সপ্তাহলৈ সংক্ৰমণ থাকিব পাৰে। আৰু 3 নম্বৰটো হৈছে ক্ৰনিক চাইনাচাইটিছ। এই ক্ৰনিক চাইনাচাইটিছ খুব কম সংখ্যক লোকৰ মাজত দেখা যায়, সাধাৰণতে 1 মাহৰ পৰা এবছৰ পৰ্যন্ত থাকিব পাৰে। চাইনাচাইটিছৰ লক্ষণসমূহ হৈছে মূৰৰ বিষ বা মুখমণ্ডলৰ বিষ, নাকৰ পৰা দাঁত সেকা ওলোৱা, জ্বৰ হোৱা, নাকৰন্ধ বন্ধ হৈ যোৱা, নাকেৰে গোন্ধ নোপোৱা হোৱা, শ্বাস-প্ৰশ্বাস গোন্ধযুক্ত হ'ব পাৰে বা মুখখন দুৰ্গন্ধযুক্ত হ'ব পাৰে। সাধাৰণতে ৰাতিৰ ভাগত কাহ হোৱা, শৰীৰৰ বিষ, দুৰ্বলতা, মূৰ ঘূৰণি, দাঁতৰ বিষ, কাণৰ বিষ, চকুৰ বিষ, ডিঙিৰ বিষ, এইবোৰো হৈছে চাইনাচাইটিছৰ অন্যতম লক্ষণ। বন্ধুসকল, এতিয়া আপোনালোকৰ লগত আলোচনা কৰিম চাইনাচাইটিছ হোৱাৰ মূল কাৰণবোৰ কি। ধূলি মাকতি, এলাৰ্জি, ধূমপান, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা অৱস্থা যেনে এইডছ, যক্ষ্মা, ডায়েবেটিছ, ৰাসায়নিক উত্তেজক পদাৰ্থ যেনে দোকানত পোৱা কিছুমান নেজেল স্প্ৰে, চিগাৰেটৰ ধোঁৱা, ক্লৰিনৰ ধোঁৱা, ক্লৰিনযুক্ত পানীৰ পুখুৰীত সাঁতুৰি ফুৰা ইত্যাদি। চাইনাচাইটিছ সাধাৰণতে প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত হোৱা দেখা যায়। 5 বছৰৰ তলৰ মানুহৰ এই বেমাৰ সাধাৰণতে নহয়। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানেই। যদিহে আপোনাৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু লগতে থকা ছাবস্ক্ৰাইব বুটনটো ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।